हेलो एवरीवन वेलकम बैक टू माय चैनल आरो केने আছে আপোনালোক সবকে মাঘ বিহুৰ শুভেচ্ছা জনালো আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালো। তো আজি আমাৰ সবে কাম কৰি আছে। তো মানে মাঘ বিহুৰ যেহেতু ভেলাঘৰ বনাব লাগিব, মেজি বনাব লাগিব আৰু ইফালে আমাৰ সায়ন্সিও হেল্পাৰ। তো মই ভাবিলো এটা ভিডিঅ' বনাই লওঁ এটা সৰুকে। আৰু ইফালে আছে আমাৰ পাপা। হাই নৱবৰ্ষৰ সকলোকে শুভেচ্ছা যাচিলোঁ। লগতে আপোনালোকে কেনে আছে, কেনেকৈ আপোনালোকে মাঘ বিহুৰ মেজি মঠ বনাইছেনে নাই আমাক জনাব। আমিও দেখাই আছোঁ আপোনালোকক কি কৰিছোঁ। ভিডিঅ'টো চাই থাকিব, অকণো স্কিপ নকৰাকৈ। আমাৰ পাপা আজিকালি ভেলাঘৰ বনাব, মেজি বনাব, কিবা কিবি। এয়া আমাৰ পাপা কৰি আছে এইবিলাক। বা লৈ যাই আছোঁ, মেজি বনাব লাগিব না। মেজি বনাই দিব লাগিব না। বেটা মেজি বনাব লাগে এতিয়া। আমাৰ সায়ন্সিয়ে আনি আছে, মই ইফালে ভিডিঅ' চব কৰি কিনে দেখাম আপোনালোকক। ক'ত লৈ যায় মই আপোনালোকক দেখাই আছোঁ। আৰু ইফালে আমাৰ খুৰীমা আছে, খুৰীমা একদম ঘৰৰ চাফাই কাম কৰি আছে। আৰু ইফালে আমাৰ আছে ইফালে কলৰ পাত, যেহেতু ভেলাঘৰ বনাবৰ কাৰণে এইবিলাক লাগিব। ইফালেও আছে, এইবিলাক মেজিত দিব, আৰু এইবিলাক ভেলাঘৰত। আৰু এই বাঁহ ৰেডি হ'ব, মেজি ৰেডি হৈ যাব, আপোনালোকে চাই থাকক। ভেলাঘৰ আৰু মেজি বনাব, কি বনাব লাগিব? লাৰু পিঠা মই নাজানো বনাবা, লাৰু পিঠা মই কিনি আনিম হা। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। বজাৰৰ লাৰু পিঠা আৰু ঘৰৰ একে হয়, কিন্তু বজাৰতো টেষ্ট নাই না। আমি ঘৰতটোহে সোৱাদ পাওঁ বেছিকৈ, হয় নাই? এতিয়া খুৰীমাই বনাব, বৰমাই বনাব, আমি ধুনীয়াকৈ বহি বহি খাম। মাংসটো খাবাই লাগিব, উৰুকা খাবাই লাগিব, উৰুকাত ধামাকা। ঠিক আছে, এতিয়া আমি ৰেডি কৰোঁ মেজি। লেটছ গো। আমাৰ ভেলাঘৰ ৰেডি। ভেলাঘৰ নহয়, সৰি মেজি। क्या बोलता है यार? मेजी रेडी। तो गाइस फाइनली हमारा रेडी होबो धरिছে আৰু। तो गाइस गलती से मिस्टेक हो गया। এতিয়া মেজি হেৰি দিব লাগে আৰু হয় বা দিয়া হৈ গ'ল। এতিয়া কলচোচনি দিম। ধামধুম মেজি বনাব লাগে। আনা বটাৰ লগত হেল্প কৰা। দুটা যাবা দিলা লৈ হা। ফাইদি নদে ইফালে দিয়া, থাকটো দিয়া। ভাগৰি ভাগৰিয়া ধামধুম ভূমি দিয়া। চব লৈ আহা, চব যাব লৈ আহা। চব যাব লৈ আহা। আনছ ইফালে মই দিয়া, ইফালে আহা। গাইস এয়া আমাৰ মেজি তৈয়াৰ, মানে আৰু অকমান আছে হৈ যাব। তাৰপিছত আমাৰ ৰেডি হোৱা নাই। ৰেডি হ'ব আৰু লাহে লাহে মই বনাই আছোঁ। বেটা কলচনীকেইটা আনি আছোঁ, কলচনীকেইটা আনি দিয়া। কি কলচনী এইটো হৈ গ'লা। হেল্প কৰি দিয়া। তাকে নাদে হেল্পাৰে আমাৰ গোটেই জাতি দিছে গাই। মেজি উল্টাই দিব এতিয়া। এনে আমাৰ মেজি দুৰ্বল। পাহাৰৰ মেজি গাই এনেকুৱাই হ'ব। তথাপিতো বনাইছোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাৰ কাৰণে। এটা অসমীয়া মানুহৰ পৰম্পৰা। তুমি এটা এইফালে আহা, তুমি ইফালে যাওঁ, তুমি ইফালে যাওঁ। খুৰীমা মাঘ বিহুৰ বোলো আমালৈ লাগি আছে।
এই ধাম ধুম মেজি বনাব লাগে গাইজ ইহঁতে বহুত জমনি কৰি থাকে আমাৰ ধুনুক এটা নহ'লে এই মেজি নহ'ব অঁ জানছি জয়মতী কনকলতা ভেকচিনটো দি দিয়া Wow! তাৰমানে গাইজ সিহঁতৰ স্কুলত মানে ভেকচন প্ৰতিযোগিতা হৈছিল Fancy dress. Fancy dress. অঁ Fancy dress competition. মানে ভেকচন কৰিছিল তাই সুধিছে যাৰ যে কনকলতাৰ ঘৰ ক'ত তাই কৈছে কনকলতাৰ ঘৰে নাই কনকলতাৰ ঘৰ নাই গাইজে এক তেতিয়া যাৰ যে ভাল পায় প্ৰথম পুৰস্কাৰটো দি দিছিল যা প্ৰাইজটো লৈ আহিবি তো গাইজ ফাইনেলি মেজি আমাৰ ৰেডি হৈ গ'ল তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব লাভ ইউ অল বাই 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 বাই